Hello and welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনে হ'ল মই একেবাৰে ভিডিঅ' দিবই পৰা নাই। মোৰ এক্সাম হৈ আছিলে, জাস্ট শেষ হৈছেহে আৰু এতিয়া বিহু পালেহি। গতিকে ভাবিছোঁ ইমান দিন ভিডিঅ' দিয়া নাই আৰু বিহুৰ ভিডিঅ' এটাকে বনাই দিওঁ তেন্তে। মায়ে ৰাতিপুৱাই মানে পিঠাগুড়ি আৰু তিল সকলোবোৰ খুন্দি একদম ৰেডি কৰি থৈছে। এতিয়া মই পিঠা বনাম, আহক কেনেকৈ বনাওঁ দেখাওঁ। এতিয়া বনাওঁ পিঠা বাহিৰত বনাম, যিহেতু জুইত বনাম, গতিকে মানে বাহিৰতে চৌকা আছে তাতে বনাম। তেনেহ'লে বোলো আৰু এয়া জুই একদম লগাই কৰি লৈছোঁ ধুনীয়াকৈ। আৰু এয়া হৈছে তিল আৰু এয়া পিঠাগুড়ি আৰু দুটামান বনালোঁ মই, কিন্তু মানে প্ৰথমকেইটা ভাল হোৱা নাছিলে। এয়া দেখিছোঁ ইমান এটা ভাল হোৱা নাই, বনাম আৰু এতিয়া। আৰু এয়া দুটামান বনালোঁ কিন্তু ইমান এটা ভাল নহ'ল। এতিয়া তিলৰ পিঠা বনাই আছোঁ আৰু এইখিনি শেষ হ'লে নাৰিকলৰ বনাম। এইটো হৈ গ'ল। এয়া চাওক, এটা বনালোঁ আৰু বনাই আছোঁ। তিলৰ পিঠা বনাই হৈ গ'ল, এতিয়া বনাম নাৰিকলৰ। এয়া তিলৰ পিঠা হৈ গ'ল আৰু এইফালে নাৰিকলখিনি অলপমান ভাজি পেলাই থৈ দিছোঁ। এয়া এতিয়া নাৰিকলৰ বনাওঁ। নাৰিকলৰ পিঠা মই ইমানখিনিয়ে বনালোঁ, বাকীখিনি মায়ে বনাবলৈ লৈছে। মোৰ মানে বহুত টোপনি লাগিল আৰু গৰমো লাগিলে। গুড মৰ্ণিং গাইজ। কালি মানে ৰাতি মই শুই থাকিলোঁ, ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ। কালি অকল শুকান পিঠাহে বনোৱা হ'ল, বাকীখিনি মই যিখিনি বনালোঁ, বাকী মায়ে বনালে। চ' মানে ভাবিছোঁ আজি কি বনাওঁ সেইখিনি দেখাই দিওঁ ভিডিঅ'ত। কালি তিল আৰু নাৰিকলৰ শুকান পিঠাই বনোৱা হ'ল, আজি বাকী তেলৰ বা কিবা সেইখিনি বনোৱা যাব। গতিকে কি বনাওঁ ভাবি আছোঁ, চাই থাকক, যি বনাওঁ দেখাই যাম ভিডিঅ'টোত। আৰু বেছিকৈ পিঠা নাই বনোৱা, যিহেতু মানে আমাৰ নাম আহি আছে, মহানাম আহি আছে। গতিকে এতিয়া গৰমৰ দিন, বেছিকৈ বনালে নষ্ট হৈ যাব। তেতিয়া আকৌ বনাবই লাগিব, যিহেতু তাতে গৰমৰ দিন, সেইকাৰণে কমকৈ বনাইছোঁ। তেনেহ'লে চাই থাকক, যি বনাওঁ আপোনালোকক দেখাই যাম আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু এতিয়া বনাই আছোঁ নাৰিকলৰ মিঠৈ দিয়া নাৰিকলৰ লাড়ু। মই মানে মিঠৈ দিয়া ভাল পাওঁ, মই মানে আমাৰ ঘৰৰ সকলোৱে মিঠৈ দিয়া নাৰিকলৰ লাড়ুহে ভাল পায়, গতিকে তাকেই বনাই আছোঁ। আৰু বেছিকৈ ভিডিঅ' এইখিনি কৰিব পৰা নাই, যিহেতু বনাই মানে নিজে ভিডিঅ' কৰিবলৈ অলপ দিগদাৰ হয়। আৰু এইখিনি নাৰিকলখিনি হৈ গ'ল, আঠা হৈ আছে। মই এনেকৈ টিপি পেলাই থৈছোঁ অলপ, নহ'লে ঠাণ্ডা হৈ গ'লে লাড়ুকেইটা নহ'ব। ভণ্টি আৰু মই মিলি লাড়ুকেইটা ধুনীয়াকৈ বনাই ল'লোঁ। আৰু নাৰিকলৰ লাড়ুকেইটা বনাই হৈ গ'ল, দেখাই দি আছোঁ। চাওক লাড়ুকেইটা মায়ে একদম থৈ দিছে ধুনীয়াকৈ। কি দিছে, পিঠাগুড়ি দিছে, চুজি দিছে, ময়দা দিছে আৰু ইলাইচি দি দিছে। অলপ সময় মানে এনেকৈ গুলি পেলাই ৰাখি দিব লাগে। চ' এনেকৈ ৰখা হৈ আছে, অলপ পিছত বনাব লাগিব। আৰু এইটো এটা পিঠা, এইটো ভজা পিঠাগুড়ি আৰু নাৰিকল চেনি দি বনোৱা গৈছে। আৰু এইখিনি মায়ে এনেকৈ মিক্স কৰি থৈ দিছে, অনলি বৰা চাউল আৰু মিঠৈ দি বনোৱা যায় এইটো পিঠা। আৰু এতিয়া বনাই আছোঁ তেল পিঠা। এইটো পিঠাগুড়ি, ময়দা, চুজি আৰু মিঠৈ দি বনোৱা গৈছে। আপোনালোকে কোনোবাই ইচ্ছা কৰিলে ইয়াত ক'লা জিৰা এনেকৈ দি দিব পাৰে, দিলে খাই ভাল লাগে। মই অলপমান দি দিছোঁ, প্ৰথমতে পাহৰিলোঁ। আৰু এয়া পিঠা এনেকুৱা হয়, দেখিছেনে? Hello and welcome back to my channel. আৰু আজি হৈছে বিহু আৰু এতিয়া মই শুই উঠিছোঁ অলপ আগত।
আৰু বতৰটো ইমান এটা ভাল নহয় আৰু ভাবিছোঁ আমাৰ গৰু ঠাই যিহেতু আমি কি কৰোঁ মানে মাহ হালধি কেনেকৈ কি কৰোঁ সেইখিনিকে দেখাওঁ চাই থাকোঁ ভিডিঅ'টো সম্পূৰ্ণতে আৰু এয়া মাহ বেছি হৈ গ'ল ইয়াত আছে মাহ আৰু আছে গণবিৰিঙা বুলি গছ এডাল মানে সেয়া দিয়ে আৰু কিবা আলু বনৰ আলু আৰু দিছোঁ জবা ফুল এল'ভেৰা এনেকৈ আছে এয়া হালধি খুন্দাই খুন্দিব লাগিব আৰু এয়া হৈছে নিম তিতা এতিয়া এয়া খাব লাগিব মানে বহাগ বিহুৰ দিনা তিতা খাব লাগে বুলি এইটো নিয়ম গতিকে খাওঁ আৰু আৰু এয়া তাই লগাই আছে আৰু তাইৰ হ'লে মই লগাম আৰু যিহেতু আমাৰ গৰু নাই গতিকে আমিয়ে লগাইছোঁ কিন্তু এনে নিয়মটো যে প্ৰথম গৰুক লগাব লাগে তাৰপাছত মানুহে লগাব লাগে যিহেতু আজি গৰু বিহু প্ৰথমতে গৰুক পূজা কৰে তাৰপাছত আমি লগাম আৰু হালধি খুন্দাই নাই হ'বলা ন মাহখিনি লগাই আকৌ হালধি লগাম মুখত হালধি লগাইছোঁ বগা হৈ যাম আমি হালধি লগাই অ' বমা তুমি লগা যদি লগাহি অঁ গাত পাব আমি তো কলি মা কলি হয়ে থাকে আমি তো কলি মানে হয়ে থাকে बंदर के की कर रहा है हो जाता आधा बहुत है बस बहुत बगा हो लिया था बस है बगा तो दिखा ले हैं एक चम्मच नहीं देखा तुम तो देखी से नहीं रो हां सिले मैं देखी से खा होता লগৰ পিঠা খোৱা অৱস্থা মই চামুচ খাইছোঁ মই চামুচে খাইছোঁ ফাইনেলি মই লগাই ল'লোঁ চুলিত মাহ আৰু মুখত হালধি হাতে লগাই লৈছোঁ ধুনীয়াকৈ আৰু বাকীখিনি দেখাই থাকিম পাছত কি কৰোঁ লগাই আছোঁ ককাহঁতক সেৱা কৰিবলৈ দেখাই আছোঁ এয়া ককা সেৱা কৰিব আহিছে খুৰীহঁত মা গোটেইবোৰ আইতা গোসাঁই ঘৰত আছে আহিলে সেৱা মই পাৰিম এতিয়া দুইজনে নকয় আৰু এতিয়াই সৰু আইতাক সেৱা কৰিব আহিছে চবে সেৱা কৰি আহিলোঁ গা ধুয়ে লগতে সেৱা কৰিব গ'লোঁ আৰু এতিয়া যাওঁ ভালকৈ কাপোৰ কানি পিন্ধি কৰি অলপ ওলাই যাওঁ আৰু মানে ইয়াত চাওক মই ৰেডি হৈ গ'লোঁ মানে বিহু বুলি বৰ বিশেষ একো নাই লোৱা আৰু কালি কি বনালোঁ পিছত মানে ভালকৈ কি পিঠা বনালোঁ সেইখিনি দেখুওৱা নহ'ল গতিকে মই এতিয়া ভালকৈ দেখাম কি পিঠা বনালোঁ কালি দেখাম চাই থাকক এতিয়া ধুনীয়াকৈ কালি কি বনালোঁ গোটেইখিনি বস্তু দেখাই দি আছোঁ আৰু আমি আজি কি খালোঁ ৰাতিপুৱা সময়ত সেইখিনি দেখাই দি আছোঁ এয়া চাওক এইটো হৈছে বৰা চাউলৰ জলপান বিহুৰ দিনা সকলোৱে খায় আৰু বিহু খাবলৈ যোনজনে সকলোকে দিয়া যায় এইটো জলপান আৰু এয়া হৈছে নাৰিকল আৰু তিলৰ শুকান পিঠা আৰু এইটো কালি বনাইছিলোঁ চুজি ময়দা পিঠাগুড়িৰ মিঠৈৰ যিটো পিঠা সেইটো এইটো হৈছে ভজা পিঠাগুড়ি আৰু নাৰিকলৰ পিঠা এইটো লাড়ু
আৰু এয়া হৈছে বৰা চাউলৰ মিঠৈৰ পিঠা। আৰু এইখিনিয়ে, আৰু বহুত বেছি বনোৱা নাই, ইমানখিনিয়ে এইবাৰ বনোৱা গৈছে। তেনেহ'লে সেয়াই আৰু আপোনালোক সকলোকে ৰঙালী বিহুৰ মোৰ ফালৰ পৰা